মোক আচলতে মানে অষ্টপ্ৰহৰত মোক ইনভাইট কৰিছিলে। তাতে আকৌ আমাৰ দলৰ আমাৰ কৰ্মীসকলে একগোট হৈ আছে, একেলগে আমি বহি পেলাই একাপ চাহ খালোঁ। সেইটোৱে আমাৰ আনন্দ আৰু তেওঁলোকেও মানে বহুত ভাল পাইছে একেলগে বহি পেলাই চাহ একাপ খাবলৈ। এই বিহুৰ আগে আগে আমি মিলিত হ'ব পৰাৰ কাৰণে তেওঁলোকেও বহুত আনন্দিত হৈছে, ময়ো ভাল পাইছোঁ। এনেকৈ আমি জীয়াই থাকিব লাগিব। দলটোৰ কামটো বাদ দি হ'লেও আমি মানুহ হিচাপে সামাজিকভাৱে আমি এনেকৈ মিলা প্ৰীতিৰে গৈ থাকিব লাগিব। এইটো দায়িত্বই মই পালন কৰিছোঁ। কি অনুভৱ কৰিছে? ভাল দেখিছোঁ, বহুত ভাল দেখিছোঁ। সহস্ৰ সংখ্যা বিষয়ে একো নাজানো। মোক সুধিলেও মোৰ ফালৰ পৰা একো ৰিপ্লাই নাই। একো নাজানো। মই অভাৰগ্ৰাউণ্ডৰ মানুহ আৰু মই মহিলা হিচাপে এতিয়াতো বয়স হৈছে মোৰ, সেইবিলাক খবৰ ল'বৰ কাৰণে মোৰ মানে বয়সেই নকয়। সেই গতিকে সেইবিলাক মই মাথা মাৰা নাই আৰু কি হৈছে কি নহৈছে। খালি দলৰ কথাটো মই চিন্তা কৰোঁ। দলটো ভালকৈ আগুৱাই যাব লাগে, ৰাইজৰ কাৰণে কাম কৰিব লাগে। আমি এতিয়া চৰকাৰত নাই, তথাপিও আমি কাম কৰিব লাগিব। ৰাইজৰো সুবিধা অসুবিধা সেইবিলাক আমি চাব লাগিব। সেইখিনি দায়িত্ব আমি পালন কৰি থাকিলেই হ'ল। মই বিশেষকৈ সেই স্থানবিলাকত যোৱা নাই। মই গৈ পেলাই ৰাইজৰ লগত মিলি পেলাই তেওঁলোকৰ অসুবিধাবিলাক বা তেওঁলোকৰ কি অৱস্থাত আছে সেইটো জনাৰ পিছতহে মই অনুভৱ কৰিব পাৰিলোঁ হয়। মই যিহেতু এতিয়া মই পজিশ্যনত নাই, সেইকাৰণে তাত যোৱাটোও মোৰ কাৰণে মানে তেনেকুৱা ধৰণৰ যুক্তিসংগত নহ'ব। সেইকাৰণে মই যোৱা নাই। অকল মই দলৰ কামেই কৰি আছোঁ।